হেল্ল' ষ্টুডেণ্ট, মই প্ৰাঞ্জল দত্ত। আজি তোমালোকৰ লগত 8.3 গোটেইখিনি কুৱেশ্যন কৰিব পৰাকৈ তোমালোকৰ লগত আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'খিনিত 8.2, 8.1 আৰু ত্ৰিগোণমিতিৰ বেচিক্সখিনি গোটেইখিনি ডিছকাছ কৰা আছে। যদি পাৰা সেইখিনি চাই ল'বা, তেতিয়া এইবিলাক কৰিবলৈ বহুত সুবিধা হ'ব। ঠিক আছে, আমি ষ্টাৰ্ট কৰোঁ। এতিয়া তোমালোকৰ 8.3 যিকেইটা ফৰ্মুলা আছে, মেইন ফৰ্মুলাকেইটা আছে এইকেইটাই, য'ত আছে sin 90 মাইনাছ এ ইকুৱেল টু কছ এ, কছ 90 মাইনাছ এ ইকুৱেল টু চাইন এ। তেনেকৈ tan 90 মাইনাছ এ কট এ, কট 90 মাইনাছ এ টেন এ, চেক হ'লে কছেক আৰু কছেক হ'লে চেক। অৰ্থাৎ চাইন হ'লে কি হৈছে কছ, বা কছ হ'লে চাইন, এইটো মনত ৰাখিলেই হ'ল। টেন হ'লে কট হয়, কট হ'লে টেন হয়, চেক হ'লে কছেক হয়, কছেক হ'লে চেক হয়। আৰু এটা কথা মন কৰিবা, য'ত এই এ এংগলটো সদায় 90 ডিগ্ৰী নাইবা তাতকৈ সদায় কম হয়, তেতিয়াহে তোমালোকৰ এইটো পাবা। তোমালোক যদি এটা এক্সাম্পল দেখাবলৈ যাওঁ, চাইন 0 মানে কিমান পাইছিলা তোমালোকে? 0 ডিগ্ৰী, 0। তাৰপাছত কছ 90 মানে কি পাইছিলা? 0। অৰ্থাৎ কছ 90 আৰু চাইন 0 একে হয়। এতিয়া ইয়াত যিহেতু এ ভেলুটো 90 আছে, আমি ইয়াক এই 1 নম্বৰ সেইটোত বহাই চাওঁ দেই। ধৰি লোৱা এ ইজ ইকুৱেল টু 90 ডিগ্ৰী। তেতিয়া কি হ'ব? চাইন 90 মাইনাছ 90 ইজ ইকুৱেল টু কি হয়? কছ 90। চাইন 90 মাইনাছ 90 মানে কিমান হ'ব? চাইন 0 ইজ ইকুৱেল টু কিমান পাবা? কছ 90। ঠিক আছে, বস্তু এনেকুৱা হয়। নাইবা উল্লেখে যদি কৰি চোৱা, কছ 0 মানে কি আছিলে? 1 আৰু চাইন 90 মানে আছিলে 1। ঠিক আছে, এতিয়া এ ভেলুটো আমি যদি 0 বহাই চাওঁ, তেতিয়া কি পাম? চাইন 90 মাইনাছ 0 ইজ ইকুৱেল টু কছ 0। চাইন 90 মাইনাছ 0 মানে কিমান? 90 হয়, অৰ্থাৎ কিমান? চাইন 90 ইজ ইকুৱেল টু কছ 0। ঠিক আছে, ফৰ্মুলাকেইটা এনেকুৱা হয়। তোমালোকক 8.3খিনি কৰিবলৈ যাওঁতে তোমালোকক অকল এই 5টা ফৰ্মেটতে থাকে কুৱেশ্যন যিখিনি আছে সেইখিনি। প্ৰথম এটা ফৰ্মত আছে য'ত চাইন এ বাই কছ বি, বা টেন এ বাই কট বি, বা চেক এ বাই কছেক এ, তেনেকুৱা ফৰ্মত থাকিব। নাইবা কছটোৰ ওপৰত চাইনটো তলত, তেনেকুৱা ডিভাইড হৈ থাকিব। ছেকেণ্ডটো থাকিব তোমাৰ ধৰি লোৱা চাইন এ মাইনাছ কছ বি। চাবা কিন্তু এটা কথা মনত ৰাখিবা, সদায় চাইনৰ লগত সদায় কছটোৱে দিব, বা টেন থাকিলে কট, বা চেক থাকিলে সদায় কছেক দিব। এনেকৈ মাইনাছত থাকিব পাৰে, নাইবা কি হ'ব দুটা ইনটু হৈ মাইনাছ আকৌ দুটা ইনটু, অৰ্থাৎ চাইন এ কছ চাইন বি মাইনাছ কছ এ কছ বি, তেনেকুৱা থাকিব। আৰু এই গোটেইকেইটা ফৰ্মত তোমালোকে এটা কথা সদায় মন কৰিবা যে এ প্লাছ বি ইকুৱেল টু সদায় 90। অৰ্থাৎ ইয়াত যদি চাইন এ বাই কছ বি দিছে, তেতিয়া এই এ প্লাছ বি ইকুৱেল টু সদায় 90 ডিগ্ৰীয়ে থাকিব, তাতকৈ বেছি বা কম কেতিয়াও নিদিয়ে। আৰু এনেকুৱা ফৰ্মত থাকিলে সদায় তোমাৰ এনচাৰটো প্ৰায় 0 বা 1 তেনেকুৱা কিবা এটা ফৰ্মতে আহিব। ঠিক আছে, ডিভাইড হৈ থাকিলে প্ৰায় 1ত থাকে, আৰু যদি এনেকুৱা মাইনাছ হৈ থাকে প্ৰায় 0 হ'ব, নাইবা এনেকুৱা যদি মাইনাছ হৈ থাকে প্ৰায় 0 হ'ব। আৰু চাইন নম্বৰ ফৰ্মটো হৈছে চাইন কিবা এটা দিয়া থাকিব, এংগল এটা থাকিব, ধৰি লোৱা এ প্লাছ বি টাইপ, নাইবা টুৱাইছ এ প্লাছ 2b, তেনেকুৱা কিবা কিবি থাকিব, ইকুৱেল টু কছ কিবা এটা দিয়া থাকিব, যিটো ফৰ্মুলা আমি আগতে পাইছিলোঁ, চাইন 90 মাইনাছ থিটা ইকুৱেল টু কছ থিটা। ঠিক তেনেদৰে এনেকৈ দিয়াৰ পিছত তোমালোকক ফাইন কৰিব লাগিব কিবা এটা, হ'ল। আৰু 5 নম্বৰ ফৰ্মটো হৈছে য'ত তোমাক ক'ব যে এ বি চি তিনিটা এংগল হয় এটা ত্ৰিভুজৰ, আৰু তোমালোকে প্ৰুফ কৰিব লাগে যে চাইন কিবা এটা ইকুৱেল টু কছ চামথিং, মানে চাইন চামথিং ইজ ইকুৱেল টু কছ চামথিং, নাইবা টেনৰ লগত কট দিব, টেন চামথিং ইজ ইকুৱেল টু কট চামথিং, নাইবা চেক চামথিং ইজ ইকুৱেল টু কছেক চামথিং, সেই তেনেকুৱা কিবা এটা তোমালোকক কৰিবলৈ দিব। ঠিক আছে, আৰু এটা কথা মনত ৰাখিবা, এই 4 নম্বৰ 5 নম্বৰ যিটো ফৰ্ম আছে, তাত সদায় এটা কথা তোমালোকক উল্লেখ কৰা হয় যে যিকেইটা কোণ আছে সেই কোণকেইটাৰ সদায় সূক্ষ্ম কোণ, মানে ইয়াত থকা কোণটো সদায় সূক্ষ্ম কোণ বুলি তোমালোকক প্ৰায় দেখাব। কেলৈ সূক্ষ্ম কোণ বুলি কৈছোঁ? সূক্ষ্ম কোণ এটা 90 ডিগ্ৰী নাইবা তাতকৈ কম, নহয় জানো? তো এই 90 ডিগ্ৰী নাইবা তাতকৈ কম হ'লেহে তুমি এইকেইটা ফৰ্মুলা ইউজ কৰিব পাৰিবা, সেইবাবে এনেদৰে দেখুওৱা হৈছে। ঠিক আছে, এতিয়া আমি 8.3 এটা কুৱেশ্যন আছিলে হ'ব, তোমালোকৰ চাইন 18 বাই কছ 72, ঠিক তেনেদৰে থকা, অৰ্থাৎ প্ৰথম যিটো ফৰ্ম আছিলে ডিভাইড হৈ থকা, তেনেকুৱা এটাত চাম। এতিয়া ইয়াক তুমি দুটা ফৰ্মত কৰিব পাৰিবা, আইদাৰ তুমি চাইনটোক কছলৈ নিয়া, তেতিয়া কছ বাই কছ হ'ব, কাটাকাটি কৰিব পাৰিম, নাইবা কছটোক চাইনলৈ নিয়া, তেতিয়া চাইন আৰু চাইন আমি কাটাকাটি কৰিব পাৰিম, কাৰণ চাইন আৰু কছ থাকিলে আমি হয়তো কাটাকাটি কৰিবলৈ অলপ প্ৰব্লেম হয়, অৰ্থাৎ ডিভাইড কৰিবলৈ অলপ প্ৰব্লেম হয়।
ঠিক আছে এতিয়া চোৱা ইয়াত sin 18 আছে ইয়াত cos 72 আটাইতকৈ প্ৰথমতে এইটো চাবা যে 18 প্লাছ 72 ইজিকেল সদায় 90 হয় হয়নে মই প্ৰথমত যেনেকৈ কৈ গৈছিলোঁ সেই দুটা যোগফলটো সদায় 90 দেখাব ঠিক আছে এতিয়া ধৰি লোৱা কি হ'ব 72 ইজিকেল কিমান হ'ব 90 মাইনাছ 18 অৰ 18 ইজিকেল কিমান আছিলে 90 মাইনাছ 72 ঠিক আছে এতিয়া আমি এই কুৱেশ্যনটোক দুটা ফৰ্মত কৰিম এক নম্বৰ ফৰ্মটোত কি কৰিম সাইনটো কস কৰিম দুই নম্বৰত কসক সাইন কৰিম এতিয়া কি দিয়া আছে sin 18 ডিভাইডেড বাই cos 72 ঠিক আছে এতিয়া সাইনটোক আমি কি কৰিম কস কৰিম ঠিক আছে এতিয়া আমি sin 18 টোক আমি কি বুলি লিখিব পাৰিম sin 18 টো কি আছিলে 18 ইকুৱেল টু 90 মাইনাছ 72 নহয় জানো তো 90 মাইনাছ 72 আৰু তলত cos 72 এতিয়া sin 90 মাইনাছ থিটা মানে কি আছিলে cos থিটা আগৰ তলত কি আছিলে cos 72 অৰ্থাৎ আমাৰ উত্তৰটো কি হ'ব 1 ঠিক তেনেদৰে আকৌ আমি কৰিম কি দিয়া আছে sin 18 তলত দিয়া আছে cos 72 ওপৰত sin 18 আছে sin 18 তো আমি sin 18 বুলিয়ে থলো তলত কি আছে cos 72 কি লিখিব পাৰিম 90 মাইনাছ 18 আৰু cos 90 মাইনাছ থিটা মানে কি আছিলে আমাৰ sin হলে cos হয় cos হলে sin হয় তো ওকে sin 18 ওপৰটো হ'ব sin 18 হয়নে ওপৰটো sin 18 তলটো sin 18 অৰ্থাৎ আমাৰ উত্তৰটো কি হ'ব 1 আৰু তোমালোকে এইটো ফৰ্মত সদায় চাবা এনেকুৱা ফৰ্মত থাকিলে সদায় এনসাৰটো প্ৰায় 1 বা 2 তেনেকুৱা কিবা এটা বেছিভাগ সদায় 1 হয় তোমালোকৰ এনসাৰবিলাক ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যন নেক্সট ফৰ্মটো এনেকুৱা আছে কৈছিলোঁ যে মাইনাছত থাকে হয় ইয়াত ধৰি লোৱা তোমালোকৰ সিলেবাছৰ এটা কুৱেশ্যন হয় sin 48 মাইনাছ cos 42 এতিয়া তোমালোকে এটা কথা মন কৰা কি আছে 48 প্লাছ 42 কিমান হ'ব 90 হয়নে এটাকে 48 ইজিকেল কিমান হ'ব 90 মাইনাছ 42 ঠিক আছে और কি হ'ব 42 ইজিকেল টু 90 মাইনাছ 48 হ'ল এতিয়া আমি কি কৰিম আমাক কি দিয়া আছে sin 48 মাইনাছ cos 42 হ'ল এতিয়া আমি ইয়াক সলভ কৰিম sin 48 টোক sin 48 বুলি লিখিলোঁ দুটা ফৰ্ম আছে প্ৰথমতে সাইনটো cos কৰিম সৰি cosটোক এবাৰ সাইন কৰি ল'ম তাৰ পিছৰ ফৰ্মটোত কি কৰিম সাইনটোক cos কৰিম যিকোনো এটা কৰিলে হ'ব তোমালোকৰ মই দুইটা ফৰ্মতে দেখাই দিম sin 48 cos 42 মানে কি আছিলে 42 ইকুৱেল টু 90 মাইনাছ 48 ঠিক আছে এতেকে এটো sin 48 মাইনাছ cos 90 মাইনাছ থিটা মানে কি আছিলে cos 90 মাইনাছ থিটা মানে আমাৰ আছিলে sin থিটা অৰ্থাৎ sin 48 মাইনাছ sin 48 মানে কিমান 0 और আৰু এটা ফৰ্ম আছে আৰু এটা ফৰ্মটো কি এতিয়া প্ৰথমতে কি কৰিছিলোঁ আমি cosটোক সাইন কৰিলোঁ এবাৰ আমি কি কৰিম সাইনটো cos কৰিম তাকে সাইনটো cos কৰিবলৈ আমি কি লিখিম sin 48 মানে আমি কি লিখিব পাৰিম 90 মাইনাছ 42 হয়নে মাইনাছ cos 42 ঠিক আছে এটা sin 90 মাইনাছ থিটা মানে কি আছিলে cos থিটা মাইনাছ cos থিটা অৰ্থাৎ cos 42 মাইনাছ cos 42 মানে কি হ'ব 0 দুইটা মেথডতে আমাৰ এনসাৰটো 0 আহিছে অৰ্থাৎ আমি যিকোনো এটা ফৰ্মত কৰিলে হ'ব ঠিক নম্বৰ ফৰ্মটো তিন নম্বৰটো কি আছিলে sin b মাইনাছ cos a cos b নাইবা tan a tan b মাইনাছ cot a cot b নাইবা sec a sec b মাইনাছ cosec a cosec b তেনেকুৱা এতিয়া ইয়াত কি আছে একেবাৰে প্ৰথমতে কি চাব গৈছিলোঁ a আৰু b অৰ্থাৎ 35 প্লাছ 55 ইজিকেল টু কিমান হ'ব সদায় 90 হ'ব আমি এই বস্তুটো সদায় পামেই প্ৰতিটো কুৱেশ্যনতে পাম তোমালোকৰ ঠিক আছে এতিয়া আমি কি লিখিব পাৰিম 35 ইজিকেল টু 90 মাইনাছ 55 অৰ 55 ইজিকেল টু 90 মাইনাছ 35 ঠিক আছে এতিয়া চোৱা এই ফৰ্মত থাকিলে কি হ'ব যদি তুমি এই সাইনক যদি চেঞ্জ কৰি দিয়া cos কৰি দিয়া তেতিয়া তোমাৰ এই দুইটা cosত আহি যাব এক নম্বৰ ফৰ্ম নাইবা sin 35 এইটো cos 35 আছে ইয়াক যদি সাইন কৰি দিয়া
তাৰপিছত এইটো চাইনে আছে, ইয়াক কছ কৰি দিয়া, অৰ্থাৎ সাইন থিটা মাইনাছ কছ থিটা আছে। অৰ্থাৎ আমাৰ এই দুটাৰ মাজত এই দুটা মাইনাছ নহ'ব। যদি আমি ইয়াক কছ কৰি দিওঁ, অৰ্থাৎ cos 35 cos 55, তেতিয়া কি হ'ব? আমাৰ এইটো মাইনাছ গুচি যাব, অৰ্থাৎ আমি মাইনাছ কৰিব পাৰিম। ঠিক আছে, এতিয়া কি আছে আমাৰ sin 35 sin 55 cos 35 cos 55, ঠিক আছে। অৰ্থাৎ কি কৰিব আমি এইটো সাইন আছে, cos আছে, আমি যদি এই সাইনকেইটাক যদি আমি cos কৰি পেলাওঁ, তেতিয়া কি হ'ব? cos থিটা মাইনাছ cos থিটা তেতিয়া আমি এইটো ধুনীয়াকৈ মাইনাছ কৰিব পাৰিম। নাইবা তোমালোকৰ এই cos থিটাটোক যদি sin থিটা কৰিম, তেতিয়া কি হ'ব? sin থিটা মাইনাছ sin থিটা তেতিয়া আমি মাইনাছ কৰিব পাৰিম। ভালকৈ দেখাই দিছোঁ এতিয়া চোৱা। এতিয়া আমি কি কৰিম? প্ৰথমতে cos থিটাটোক sin থিটা কৰিম, অৰ্থাৎ আমি প্ৰথমটোক একেভাগে লিখোঁ, sin 55 মাইনাছ, এতিয়া cos 35টো আমি কি লিখিব পাৰিম? 90 মাইনাছ 55, আকৌ cos 55টো কি লিখিব পাৰিম? 90 মাইনাছ 35। এতিয়া কি লিখা আছে এইটো? sin 35 sin 55 মাইনাছ cos 90 মাইনাছ থিটা, অৰ্থাৎ কি হ'ব? sin, ইয়াত থিটা মানে কি হৈছে? 55, cos 90 মাইনাছ 35, অৰ্থাৎ এইটো আমি লিখিব পাৰিম sin থিটা, অৰ্থাৎ sin 35। এতিয়া আমাৰ কি আহিলে? sin 35 sin 55 sin 55 sin 35, অৰ্থাৎ একে আহিলে নাই? এইটো যদি আমি ভালকৈ সজায়ো লিখোঁ, তেতিয়া কি হ'ব? sin 35 sin 55 মাইনাছ, এইটো আগত লিখিলেও একো প্ৰব্লেম নাই, sin 35 sin 55, অৰ্থাৎ আমাৰ এনচাৰটো আহিব 0। ঠিক আছে, আমি কি কৰিলোঁ? এবাৰ কছটোক চাইন কৰিছিলোঁ, আমি কি কৰিব পাৰিম? এই চাইনটোক আমি কছ কৰিব পাৰিম নাই? এতিয়া যদি আমি sin 35টো কি লিখিব পাৰিম? 90 মাইনাছ 55, আকৌ এইটো sin 55 আছে, 55টোক আমি কি লিখিব পাৰিম? 90 মাইনাছ 35 মাইনাছ পিছফালৰটো একে লিখিলোঁ, cos 35 cos 55 হ'ল। এতিয়া sin 90 মাইনাছ থিটা মানে কি? cos থিটা হ'লনে? তাৰপিছত sin 90 মাইনাছ 35 মানে কি হ'ব? cos 35 মাইনাছ cos 35 cos 55, অৰ্থাৎ আমাৰ এনচাৰটো পালোঁ 0। ঠিক আছে, এতিয়া আমি কুৱেশ্যন নম্বৰ 4 নম্বৰ ফৰ্মটো যিটো আছিলে, সেই ফৰ্মটো ডিছকাছ কৰিম। ঠিক আছে, 4 নম্বৰ ফৰ্মটো এনেকুৱা আছিলে, ধৰি লোৱা sin চামথিং ইকুৱেল টু cos চামথিং, বা sec চামথিং ইকুৱেল টু cosec চামথিং, তেনেকুৱা দিব। আৰু লগতে তোমাক এটা কৰিব লাগিব কি? ফাইন এ, এই ইয়াত থকা যিকোনো এটা ভেলু আমাক ফাইন কৰিব লাগিব। এতিয়া আমি পাইছিলোঁ কি? sec 90 মাইনাছ থিটা ইকুৱেল টু cosec থিটা, নাইবা cosec 90 মাইনাছ থিটা ইকুৱেল টু sec থিটা। এতিয়া আমি কি কৰিব লাগিব? এনেকুৱা যদি ফৰ্মত থাকে, সদায় চেকটোক কচে ক'লে, নাইবা কচেকটোক চেক, টেন কট থাকিলে কটটো টেন, টেনটো কট, তুমি যদি কি আমি এই মান দুটা যদি একে কৰি ল'ব পাৰোঁ, তেতিয়া আমি পিছফালৰ যিকেইটা এংগল আছে বা কোণ আছে, সেইকেইটাক আমি একে বুলি লিখিব পাৰিম। এতিয়া ধৰি লোৱা মই কি কৰিলোঁ? চেকটোক কচেকলৈ নিব লাগে, কি কৰিব পাৰিম? চেক থিটা ইজ ইকুৱেল টু কি আছিলে? cosec 90 মাইনাছ থিটা হ'ল। এতিয়া আমাক কি দিয়া আছে? sec 4a ইজ ইকুৱেল টু কি দিয়া আছে? cosec a মাইনাছ 20। এতিয়া sec থিটা তাৰমানে কি? cosec 90 মাইনাছ থিটা, অৰ্থাৎ cosec 90 মাইনাছ 4a হ'ল নাই? cosec 90 মাইনাছ 4a মানে কি হ'ব? sec 4a ইজ ইকুৱেল টু কি লিখিছোঁ? কি দিয়া আছে? cosec a মাইনাছ 20, অৰ্থাৎ cosec থিটা ইজ ইকুৱেল টু cosec থিটা। তেনেকুৱা হৈছে নাই? তো এই কোণটো আৰু এই কোণটো সমান হ'ব। এতেকে কি লিখিব পাৰিম আমি? 90 মাইনাছ 4a ইজ ইকুৱেল টু a মাইনাছ 20। ঠিক আছে, এতিয়া মাইনাছ 4aটো ইফালে গ'লে কিমান হ'ব? 5a, এইটো 90 মাইনাছ 20 এইফালে আহিলে কিমান হ'ব? প্লাছ 20, অৰ্থাৎ 5a ইজ ইকুৱেল টু কিমান হ'ব? 110। এতেকে আমাৰ a মানটো কিমান হ'ব? 22 ডিগ্ৰী।
ঠিক আছে মাজত কোৱা আছে 4a লেছ দেন 90 অৰ্থাৎ যদি ইয়াক 4a এটাকে যদি তুমি এইটো হৈছে নাই হয় চাবলৈও বিচাৰা তেতিয়া কি হ'ব 4m নে কিমান 22 ইজিকেল কিমান হ'ব 88 লেছ দেন 90 ডিগ্ৰী হয়নে অৰ্থাৎ আমাৰ a কোণটো কিমান হ'ব 22 ডিগ্ৰী 5 নম্বৰ ফৰ্মটো কি আছিলে 5 নম্বৰ ফৰ্মটো আমাৰ এনেকুৱা আছিলে যে এবিচিত এটা ত্ৰিভুজৰ অন্তঃকোণ অৰ্থাৎ ত্ৰিভুজৰ ভিতৰৰ কোণকেইটা বুলি কৈছে আমাক প্ৰুফ কৰিবলৈ দিছে sin b + c/2 = cos a/2 আমি এনেকুৱা এটা ফৰ্মত আমাক প্ৰুফ কৰিব দিছে ঠিক আছে অৰ্থাৎ সলিউশন যদি কৰিব যাওঁ মই আগতে শিকাই গৈছোঁ যে ত্ৰিভুজৰ কোণকেইটা হেতু কি আছিলে অৰ্থাৎ তোমালোকৰ কিতাপতো আছে যে ত্ৰিভুজৰ কোণকেইটা যদি a b আৰু c হয় এটা তেতিয়া গোটেই কোণ তিনটাৰ যোগফলটো আমাৰ হ'ব 180 ডিগ্ৰী ঠিক আছে এতিয়া অৰ্থাৎ কোণৰ চেঙ্গলকেইটা যদি আমি নিলিখোঁ তেতিয়া এনেকুৱা হ'ব a + b + c = 180 ডিগ্ৰী এটাকে b + c তাৰমানে কিমান হ'ব 180 ডিগ্ৰী মাইনাছ a এতিয়া আমাক লেফট হেণ্ড সাইডত কি দিয়া আছে sin b + c / 2 হয় এতিয়া sin b + c মানে কি আছিলে 180 মাইনাছ a/2 ঠিক আছে এটা sin আমি এটো যদি ভাগকে লিখো কি হ'ব 180/2 মাইনাছ a/2 অৰ্থাৎ sin 90 মাইনাছ a/2 sin 90 মাইনাছ থিটা মানে আমাৰ কি আছিলে cos a/2 তাৰ মানে আমাৰ কি পাই গ'ল এটো ৰাইট হেণ্ড সাইড ঠিক আছে এটো প্ৰুফ হৈ গ'ল ঠিক তেনে তোমালোকক এই পাঁচটা ফৰ্মতেই গোটেই 8 পইণ্টৰ কুৱেশ্যনখিনি আছে যদি বস্তু কোৱাখিনি বুজি পালা তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু লগৰবোৰকো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকৰো সুবিধা হয় ঠিক আছে থেংক ইউ